নমস্কাৰ বন্ধু বান্ধৱীসকল, নিৰ্মালী ছেকেণ্ড ব্লকলৈ আদৰিলোঁ। ফ্ৰুইট কাষ্টাৰ্ড বনাম কাষ্টাৰ্ড নিদিয়াকৈ। এয়া ফল মূলখিনি এনেদৰে কাটি লৈছোঁ। এই গাখীৰখিনি চেনি দি পেলাই পগাই আছোঁ। এইফালে বিটৰ ৰস উলিয়াই লৈছোঁ। দেখাত কালাৰটো ধুনীয়া কৰিবৰ কাৰণে বিটৰ ৰস দিম। এয়া বিটৰ ৰসখিনি গাখীৰত ঢালি দিলোঁ। বিটৰ ৰস দিলে কালাৰটো খুবেই ধুনীয়া হয়, গুলপীয়া গুলপীয়া এটা কালাৰ আহি যায়। ভালদৰে উতলাই আছোঁ গাখীৰখিনি। মই কৰ্ণফ্লাৱাৰ দি পেলাই বনাম। এয়া কৰ্ণফ্লাৱাৰ 2 চামুচ গাখীৰত গুলি ৰাখিছিলোঁ, এতিয়া ইয়াত ঢালি দিলোঁ। কাষ্টাৰ্ড নিদিয়াকৈও কিন্তু খুবেই ভাল লাগে, ক্ৰিমি ক্ৰিমি হয়। বনাই খাবচোন যদি খোৱা নাই। পূৰা কৰ্ণফ্লাৱাৰখিনি ঢালি দি এতিয়া ভালদৰে উতলাম। ইয়াতে মই কেইটামান বিটৰ পিচো পেলাই দিছোঁ, কালাৰটো বেছি গাঢ় হ'ব, সেইবাবে পিছত উঠাই দিম এইকেইটা। পূৰা উতলাই আছোঁ, এইটো সঘনাই লাৰি থাকিব লাগিব, নহ'লে তলিত লাগি যায়। মই সেয়ে সঘনাই লাৰি আছোঁ। এনেকৈ বনাই খোৱা নাই যদি খাবচোন, খাবলৈ কিন্তু খুব সোৱাদ লাগে। কালাৰটো নেচাৰেল কালাৰ। অকণমান লাৰিব এৰি দিলে তলিত মানে লাগি যায়, সেইবাবে সঘনাই লৰাই আছোঁ মই। পূৰা গাঢ় হৈ আহিছে। দেখিছেনে ইমান ধুনীয়া কালাৰ আহিছে। কেমেৰাত হয়তো কালাৰটো ঠিকমতে নাহিব পাৰে, কিন্তু খুবেই ধুনীয়া হৈছে। এতিয়া এই ফল মূলখিনি ইয়াত দি দিম মই। ইয়াতে কল লৈছোঁ, আঙুৰ লৈছোঁ আৰু চেৰি লৈছোঁ। মই বেলেগ ফ্ৰুইটছ লোৱা নাই, আপোনালোকে দিব পাৰে। আমো দিব পাৰে, ড্ৰাই ফ্ৰুটছো দিব পাৰে। মই একো দিয়া নাই, চিম্পুল বনাইছোঁ। এনেকৈও ভাল লাগে, মই যেনেকৈ বনাইছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই চৰাই আধা ঘণ্টামান ফ্ৰিজত ৰাখি দিম। দেখিছেনে পূৰা ক্ৰিমি ক্ৰিমি ভাৱ এটা আহিছে। চাওক, ভাল লাগিলে লাইক কমেণ্ট কৰিব। এয়া ফ্ৰিজৰ পৰা উলিয়াই মিষ্টাৰ আৰু ল'ৰাটোক খাবলৈ দিম। এনেদৰে বাতিত উলিয়াই আছোঁ। কাষ্টাৰ্ড নিদিলেও কথা নাই, এনেকৈ বনাই খাব পাৰি। দেখাত ভাল লাগিছেনে? কালাৰটো খুবেই ধুনীয়া আহিছে, হয়তো কেমেৰাত ঠিকমতে নাহিব পাৰে। আপোনালোকে বনাই চাবচোন, তেতিয়া গম পাব। এয়া চাওক ইমান ধুনীয়া হৈছে। মোৰ ভিডিঅ'টি চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। এয়া চাওক।